गसाइगावआव गंसे मोजां दालां गैयैनि जाहोनाव गोबां फरायसाफोर आरो रायजो राजाफोरा खुद्रिसारदों। गसाइगाव महकुमानि सिङाव थानाय एबा 29 नं सोनाब क'क्राझार बिधानसभा बियाबनि 2 नं हाथिथर गामिनि रायजो राजाफोरा हान्थामेला खालामनायनि मुङाव गोबां जेंनाफोरजों मोगा-मोगि जानो गोनां जादों। 2 नं हाथिथर गामिनि गेजेरजों बोहैलांनाय फाग्ला दैसानि सायाव गंसे दंफांनि दालां दंब्लाबो जोबोद खैफोद गोनां महरै हान्थामेला खालामनांदों ओनसोलनि फरायसा आरो रायजो राजाफोरा। 2 नं हाथिथर गामिनि गेजेरजों बोहैलांनाय फाग्ला दैसानि सायाव गंसे दंफांनि दालांखौ थाबैनो गोदानै लुफुंनांगौनि दाबि दैखांनानै ओनसोलनि फरायसाफोरजों लोगोसे रायजो राजाफोरा खुद्रिसारनाय दिन्थिफुङो। आमार गाँवखन 2 नং हातीगढ़ गाँव पागला नदी गाँव है 2 नং हातीगढ़ राजबंशी पाड़ा बुली कय एखन এই ব্রিজখনেৰে একমাত্ৰ ব্রিজখনে হল আমাৰ যাতায়াত ব্যৱস্থা। এই গাঁওখনৰ লগতে সংলগ্ন হৈ আছে 4-5খন গাঁও 2 নং হাতীগড়, কাটলগুৰি, কেহেটলা, গাৰোকটৰা, ৰাজাৰডাবৰি। এই 4-5খন গাঁৱৰ স্কুলত অহা ল'ৰা ছোৱালী সবে এনেকৈ এই মানে জৰাজীৰ্ণ ব্রিজখনেদি স্কুলত অহা যোৱা কৰে। কেতিয়াবা ব্রিজৰ পৰা পৰি যাবলগীয়াও হয়, কিন্তু উপায় নাই। আমি স্কুলটো পঢ়িব লাগিব, ল'ৰা ছোৱালীক তো শিক্ষাদান দিব লাগিব। এইকাৰণে আমি বহুত কষ্টেৰে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কাৰণে অহা যোৱা কৰি আছোঁ। আজি আমি বহুত আশা কৰিছিলোঁ যে কিজানি এইবাৰ BTCত UPPL আৰু BJP চৰকাৰ মিত্ৰজোঁট হ'ল, আৰু ৰাজ্যতো BJP চৰকাৰ হৈ আছে, কেন্দ্ৰতো BJP চৰকাৰ হৈ আছে। BJP চৰকাৰৰ প্ৰতি আমাৰ খুব আস্থা আছিল যে BJP চৰকাৰে কিজানি আমাৰ বেদনা বা দুখ বুঝি পাব, আমাৰ যাতায়াত ব্যৱস্থাটো সুচল কৰি দিব, আমি সময়মতে চিকিৎসা পাতি ল'ব পাৰিম কিবা বেমাৰ আজাৰ হ'লে। কিন্তু বৰ দুখৰ বিষয়, আজিলৈকে কোনো প্ৰতিনিধিয়ে আমাক আজি ইয়াত আমাৰ দুখৰ সময়ত মানে সহায় কৰিবলগীয়া নাই। আপোনালোকে এইটো এনেকুৱা ধৰণে কিমান দিন ধৰি ভুগি আছে? আমি জন্মলগ্নৰ পৰা দেখি আহিছোঁ। এইটো আমাৰ মানে জ্বলন্ত সমস্যা। এইটো এটা আমি মানে জন্মৰ পৰা এই সমস্যাৰ লগতে যুঁজি আছোঁ। 30 বছৰ হয় এইটো। এতিয়া আপোনালোকৰ ব্ৰিজখনৰ কি ব্ৰিজখনতো পৰিস্থিতি ক'ব গ'লে এই লোহাৰ জইচ কেইটামান আছে, তাৰ ওপৰত বাঁহ কেইটামান আছে। মাজে মাজে আপোনালোকে নিশ্চয় দেখা পাইছে ডাঙৰ ডাঙৰ দ আছে, কিজানি আপোনালোকে হয়তো পাৰ হোৱাত অলপ ভয় শংকা আছে আপোনাৰ মনতো, কিন্তু আমিতো আৰু ভয় শংকাৰ মাজেৰেই আগবাঢ়ি গৈ আছোঁ। এইটো বিদ্যালয় দেখা হৈছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো পাৰ হৈছে। বিদ্যালয় 4-5খন গাঁৱৰে বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰে এনেকেই অহা যোৱা কৰি আছে, এই মানে সংঘৰ্ষ কৰিয়ে পঢ়া শুনা কৰি আছে। কিন্তু এনে মানে চৰকাৰেতো খালি আঁচনি ঘোষণা কৰে যে বেটি বাঁচাও বা বেটি পঢ়াও, ল'ৰা ছোৱালীক শিক্ষা দিব লাগে, কিন্তু ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে অহা যোৱাৰ যে বাট পথৰ প্ৰয়োজন আছে সেইটো চৰকাৰে খেল কৰিব লগা আছে। অহা যোৱা বাট পথ নাথাকিলে কেনেকৈ ল'ৰা ছোৱালীক শিক্ষা দিব পাৰিম আমালোকে? বিদ্যালয় যাবলৈ বৰ অসুবিধা হয়, দলংখন ভাঙিছে, তো বানপানী হ'লে বৰ অসুবিধা হয়। ঘোঁৰাৰে পাৰ হয়, কলগছৰ বাবাই পাৰ কৰি দেয়। গ্ৰামৰ যাবলৈ বজাৰ যাবলৈ বৰ অসুবিধা হয়। তো স্কুল ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ হয়। ইয়াৰ কোনো বেমাৰ হ'লে এম্বুলেন্স আহিব নোৱাৰে, ভেনেৰে যাই তুলিব লাগে গাড়ীত এম্বুলেন্স। এনেকুৱা হৈছিল, এতিয়াও হৈ আছে। মই হিমন্ত মামাক কৈছোঁ যে আমাক পুলখন লাগে, মই এইটো দাবী কৰিছোঁ হিমন্ত মামাক। তোমালোকে প্ৰতিদিনে কিমানমান ছাত্ৰ ছাত্ৰী এইফালে পাৰ হোৱা? বহুতো ছাত্ৰ ছাত্ৰী পাৰ হয়। কি স্কুল আছে? ইয়াত আছে LP স্কুল আছে আৰু গুৰুফলা হাই স্কুল আছে। ওচৰতে আছে LP স্কুল, ME হাই 3টে আছে। কি নাম তোমাৰ? মোৰ নমস্কাৰ, মোৰ নাম ৰাজীৱ ৰায়। কোন স্কুলত পঢ়া তুমি? গুৰুফলা হাই স্কুল। কোন ক্লাছত? ক্লাছ 7।